হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এইফালে দেখিছেনে আজি উৰুকা যিহেতু সেইটো কাৰণে ভাইটি দেউতা একদম পূৰা মেজি পতাত ব্যস্ত। আৰু আমি আহিলোঁ ৰাতিপুৱাই ডক্টৰৰ ওচৰলৈ আহিব লগা হ'ল। আৰু মোৰ মাতটো শুনিছে নহয় কেনেকুৱা বেয়া হৈছে, একদম দাঁতৰ বিষত থাকিব পৰা নাই ৰাতিটো। আৰু তাৰপৰা ডক্টৰক দেখাই অহাৰ পাছত দেখিছেনে তেল পিঠাকেইটা বনালোঁ। মাহঁত যিহেতু বিয়ালৈ গ'ল সেইটো কাৰণে মই ভাবিলোঁ তেল পিঠাকেইটা ময়ে বনাই মেলি থৈ দিওঁ আজৰি হৈ। মাহঁত অহাৰ পাছত সন্ধিয়া নলাগোতে তিলৰ লাড়ুকেইটা বনাই ল'লোঁ তিনিওজনীয়ে। তাৰপাছত তিলৰ লাড়ু এইফালে দেখিছেনে আমি তিনিওজনীয়ে বনাই আছোঁ আৰু হৈ গ'ল তিলৰ লাড়ু এইকেইটাই বনালোঁ, কাৰণ এওঁ খাই ভাল পায় কাৰণে বনালোঁ। আৰু এইফালে দেখিছেনে মাংস কাটি আছে এওঁ, হাঁহ সেইফালে দুটা কাটিছে আৰু এইফালে মাংস পুৰি আছে চুমি, একদম দেখিছেনে ইমান ধুনীয়াকৈ পুৰি আছে। তাৰপাছত আমাৰ মেজি আজি যিহেতু ৰাতিয়ে জ্বলায়, ৰাতিপুৱা নজ্বলায়, সেইটো কাৰণে একদম এইফালে ৰাতি জ্বলোৱা হয়, সেইটো কাৰণে দেখাই দিলোঁ। আৰু সকলোখিনি লং ভিডিঅ'ত দেখা পাব। আজিলৈ বাই, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম, বাই।